ৰাতিপুৱাতে খবৰ আহিলে যে আমাৰ কাশ্মীৰৰ বগৰীবাৰীত বোলে সন্ত্ৰাসবাদী এটেক কৰিছে। লগালগ নিঞ্জা ষ্টৰ এখন লৈ কাশ্মীৰৰ বগৰীবাৰীলৈ ওলালো। চ' লেটছ গ' অ' য়ে। কাশ্মীৰলৈ যোৱা ৰাস্তাবোৰ খালি বুম ডেঞ্জাৰ্ছ দেই। নীল নদীৰ পাৰে পাৰে 790 দিন যাত্ৰা কৰাৰ পিছত আমি দেখিছোঁ যে গোটেই ৰাস্তাৰ ওপৰত চপৰা ডায়মণ্ড আৰু নিউক্লিয়াৰ বম দি থৈছে, যিহেতু ডক্টৰ ড্ৰাইভিঙত আগতে মোক কোনো হৰুৱাব নোৱাৰে। চ' কেনেকুৱা কাটি চলাইছোঁ মেন। তাৰপাছত এনেকৈ হাউলি থকা গছজোপা দেখি অতীতলৈ মনত পৰি গ'ল, কিয়নো আদিম যুগত এনেকৈ মই এইজোপা গছত অয়ে কৰি গছে বগাই আছিলোঁ। তাৰপাছত আমাজন ফৰেষ্টৰ আৰু শুকান কাণ্ট্ৰি অঞ্চলবোৰ পাৰ হৈ আমি ফাইনেলি কাশ্মীৰৰ বগৰীবাৰী পালোগৈ। বগৰী গছৰ বাৰীখন মোৰ আজু ককাই আইনষ্টাইনৰ লগত গুটি সিঁচি ৰুইছিল। মিছ দ'জ ডেজ। এই পাতটো চিনি পাইছেনে? এইটো কাশ্মীৰত ষ্টাৰ লিভছ বুলি কয়। এখিলা পাতৰ প্ৰাইচ মাৰ্কেটত 1 crore। তাকে অলপ লৈ ল'লোঁ। এইপিনে সন্ত্ৰাসবাদী আক্ৰমণৰে 50 কেজিমানহে বগৰী পালোঁ আৰু যেন। তাৰ পৰা আহোঁতে দেখিছোঁ যে গোটেই আমেৰিকান হৰিণা পহু চৰি আছে। সকলোৱে মোৰ ধুনীয়া বাৰীখন চাব বিচাৰিছিল ন, চ' আজি ভালকৈ গোটেই বাৰীখন দেখাই দিলোঁ আৰু। এইফালে আগতে বাৰীত মই এনেকৈ ৰখি আছিলোঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। তাকে অতীতৰ ফিল এটা লৈ ল'লোঁ এবাৰ। এইবোৰ একদম